ক'ৰবাত যাও ইণ্টাৰভিউ আছে বাবা আজিও আছে মানে বাবা আজিয়ে হয়তো জীৱনৰ শেষটো ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউটো ভালদৰে দিবি আৰু এইবিলাক যি টি কথা মনত আনি নাথাকিবিচোন ঠিক আছে বাবা মই আহিছোঁ ৰবিচোন ৰবি অকণমান ৰ যোৱাকালি বৰবাবুৰ পৰা টকা 200টা আনিছিলোঁ তোৰে কিবা কামত আহিব লৈ যা ককাইদেৱে দিছিলেচোন তইনো আকৌ কিয় দিলি একো নহয় বোপা তই লৈ যা আৰু তহঁতৰ বাবেইতো কষ্টবোৰ কৰিছোঁ ন আৰু ই পোনা পোনা ইয়াক অলপ আগবঢ়াই থৈ আগৈ আকৌ যা বাবা যা ভালদৰে যাবি যা বাবা আহিছোঁ ককাইদেউ ৰচোন ৰ কথা এটা ভাবিছোঁ এইবাৰ তই ভবাৰ দৰে আমি চাইকেল নহয় মটৰ চাইকেলতহে উঠি যাম আচলতে বৰ বেছি সুখীও নহবি কাৰণ ভবা কথা নহয় সিদি বাটত আছে কণা পিঠি ক'ত কি হৈ যায় ক'বতো নোৱাৰি তহঁতবোৰহে আচলতে সুখী জান তহঁতে মুখেৰেহে মাতিব নোৱাৰ কাণেৰেতো সকলো কথাই শুন আমাৰবোৰলৈ চাচোন মুখেৰে মাতিব পাৰিলেও কাণেৰে শুনিব পাৰিলেও বহু ক্ষেত্ৰতচোন আমি মনে মনে থাকিবলগীয়া হয় বগাই আহিলি বহ বহ ইয়াতে বহ তোৰ ডিঙিটো যে বেকা কি হ'ল এই দাদাই কি ক'ব আৰু মানে কালি ৰাতি শুই থাকোঁতে এই গাঁৱটোৱে অংক নিমিলিলে মানে দাদাই পোনাই লৈছোঁ কথা ক'ব আহিছোঁ সেইবোৰ আমাৰ সেই কণ্টিলৰ দোকানৰ ফটিকা প্ৰভাৱ বুজিছ সেই দাদাই মই আকৌ সেইবোৰ কেতিয়াবা এৰিলোঁ নহয় এবাৰ ঘাটিত বহি থাকোঁতে ভিডিঅ' বাইদেউ পাই যিটো গেলা গেলকে পেন দিলে আজিলৈকে পিঠিত বিষিয়ে যোৱা নাই ল এপালি খা থ তই হাতৰ মলিখোপা নাখাওঁ মই আৰু তই সেই বালিত পুতা কথাবোৰ কৈ নাথাকিবিচোন হেৰো কুকুৰ নে জানো 6 মাহ 6 দিন সেই চুঙাৰ ভিতৰত ভৰাই থলো কাহানি পৰা পোন্ধোৱা দেখিছ কথা ক'ব আহিছো দাদাই তই বৰ লৈ থাক দেই মই যাওঁহে আৰু ৰচোন তই কথা এটা মন কৰিছো ন অথনিৰ পৰা তোৰ মূৰত সেইগাল কোনে পিকালে পিকালে এইটো দাদাই দোকানত পায় টাউনত চহৰত হেনা বুলি কয় হেনা তোৰ বগা চুলিখিনি মোৰ নিচিনা হৈ যাব লগাই ল'বি বুঢ়া বয়সতনো বা আমাৰ সময় আছে নে বাৰু এনেকুৱা বুঢ়া হ'লেও দেখিলো তুমি সফল ডেকা ৰচোন সেই এনেকুৱা চাগে চুলিত এনেকুৱা ৰং লগালে চাগে আপি চাগে একদম পুৰা লাইন লাগি যায় হয়নে পুৰা দাদাই পুৰা চাৰিজনীকে মোৰ এটা বয়স গ'ল নহয় নহ'লে মোৰ কি জানিবা দিন এটা আহিলে হয় হ'ব দে তই এতিয়া যা গৈ যা ঘনক কি হ'ল তই যে হেনটোৰ দৰে ফেঁচাটো যেন হৈ আহিলি চন্দ্ৰলৈ বহুত দূৰ বাবা আৰু তাতে আমি হলো বাওনা
তই কি ক'ব বিচাৰিছ তই চিধা চিধিকৈ কৈ নিদিয় কিয় ককাইদেউ আজি তাত মোক এটা প্ৰশ্ন সোধা হৈছিল জানো যিটো তোৰ মোৰ নিচিনা সাধাৰণ ল'ৰাই উত্তৰ দিব নোৱাৰে আচলতে তোক কি সোধা হৈছিল টকা আছে নাই টকা সঁচাকৈ এটা বৰ কঠিন প্ৰশ্ন আৰে এনেকুৱা এটা বেগ লৈ যোৱা এনেকুৱা এযোৰ চেণ্ডেল পিন্ধি যোৱা এটা সাধাৰণ ল'ৰা ওচৰত এনেকুৱা প্ৰশ্নৰ জানো উত্তৰ থাকিব তই ঠিকেই কৈছ হ'ব পাই কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰি খোৱা এই সাধাৰণ মানুহবোৰে জানো এই আকাশত চাং পতা কথা ভাবিব জানো লাগে আজিকালিতো সকলোতে দুৰ্নীতিও তই ঠিকেই কৈছ আজিকালি সঁচাকৈ সকলোতে দুৰ্নীতিয়ে বিৰাজমান ডাঙৰ ডাঙৰ মানুহবোৰে কয় দুৰ্নীতিমুক্ত অসম গঢ়িম ক'তা সিহঁতকো মোৰ চিঞৰি চিঞৰি ক'বৰ মন যায় জান দলিয়াই পেলা তহঁতৰ এই শূন্য সহনশীলতা নামৰ শব্দটি আৰু ঘন তহঁতি যে সৰুতে সেই পখিলা খেদিছিলি মনত আছে আচলতে কি জান পখিলাবোৰ একো একোটা সপোন আৰু সেই পখিলাবোৰে সপোন হয় তহঁতৰ আগে আগে উৰি যায় আৰু তহঁতি তাৰ পিছে পিছে আৰু কেতিয়াবা জানো তহঁতি সেই পখিলাবোৰক ধৰিব পাৰিছিল ককাইদেউ তইচোন নিজে পঢ়া শুনা এৰি মোক পঢ়াই শুনাই যাৰে তাৰে ঘৰত হাজিৰা কৰি পইচাবোৰ মোলে লৈ আহিছিলি এতিয়া জানো কিবা লাভ হ'ল ক কিবা লাভ হ'ল নালাগে মোক এই চাৰ্টিফিকেট নালাগে এই সপোনৰ কাগজবোৰ দলিয়াই দে এইবোৰে তোক একো অপকাৰ কৰা নাই অ ঘন আজি তোক ৰজাঘৰীয়ে স্বীকৃতি নিদিলে কি হ'ল তোক সমাজে নিশ্চয় স্বীকৃতি দিব ঘন আৰু এই আন্ধাৰ হৈ থকা সমাজখনক তহঁতে এইটো পোহৰাই তুলিব লাগিব আৰু ঘন তইতো এনেকুৱা দুৰ্ভগীয়া অকলে নহয় তোৰ নিচিনাতো হাজাৰজন আছে এই সমাজত আৰু তহঁতবোৰ আমাৰ সমাজৰ গৌৰৱ সমাজবোৰ গৌৰৱ আৰু এনেদৰে মজদুৰ পৰিয়াল এটাত জন্মগ্ৰহণ কৰি উচ্চ শিক্ষা লাভ কৰাটো আমাৰ বাবে জানো কম গৌৰৱৰ কথা নহয় ঘন পাৰিবি তহঁতবোৰে পাৰিবি এই আন্ধাৰ হৈ থকা সমাজখনক পোহৰাই তুলিব নিশ্চয় পাৰিবি ঘন